দা ঐ বহুত দিন হ'ল কাষ্টমাৰ এটাও নহা হ'ল নহয় কাষ্টমাৰ তাকে নোহোৱাই হৈ থাকিলে নহয় এতিয়া আৰু এই গোটেইখন মোৰ ধাৰ লাগি শেষ হৈ গৈছে এইখন আপোনাৰ লগত কাম কৰি কৰি মই বৰবাদ হৈ গৈছোঁ আৰু গোটেই দোকানে চোকানে একদম ধাৰ লাগি মই একদম চেচ হৈ গৈছোঁ এনেকৈ হ'লে মই কাম নকৰিম দেই সেই কৰিবি আকৌ দিম আৰু যেন তেনে এইবাৰ যেন তেনে তোক মিলাই দিম দেই চালা মোৰ নিজৰে দিগদাৰ হৈছে তোক কেনেকৈ কি কৰোঁ এই মিলাম কৰোঁতে এতিয়া একদম গৈছেগৈ আৰু আজি বহুত দিন হৈ গ'লগৈ আৰু এনেকৈ মিলাম কৰোঁতে একদম বজাৰ মুখেই নেদেখা হ'লোহি আৰু ৰ এবাৰ কাষ্টমাৰ এটা আহিলে যিটো পাওঁ তোকে দি দিম দেই সেইটো মোৰ নালাগে আৰু তোকে দি দিম দে এডাল কি গৰম মাৰিছো আজি এইখন দেখোন ফাৰ্নিচাৰ হয় ইমান গৰম এই মিচিকিটাক আজি অকণমান গৰম কৰি থৈ যাওঁ গৰমতে গৰম কৰি থৈ যাওঁ দাদা কি বনাইছে ফেন চেন নাই নেকি বাৰু আপোনালোকৰ এই গৰমতো ফেন এখন লগাই লওঁ গৰম ন এইখন লওক বিচনীখন লওক আপোনালোকৰ তাত ফেনো নাই ন কমত টাইট কৰি লোৱাই ভাল তাকেহে এইখন দেখোন কাঠৰ বিচনী এই কাঠৰ বিচনীয়ে বনাইছোঁ কাঠৰ মিস্ত্ৰী যে ভালে কটা মাৰিছে বাৰু দেই কিবা হেৰি বস্তু ল'ব নি মোৰ হেৰি ছোৱালীজনীৰ কাৰণে ফাৰ্নিচাৰ ছেট এটা লাগিছিলে আনিছা কি ল'ব মানে অল ছেটে লাগিছিলে আৰু মানে এই বহিখন নে বহিখন আৰু কেইটালৈ ফটো চটো কি আছে কলমটোৱে ভাল হ'ব ইয়াতে বনাই ল'ব এই সস্তা পৰিব গম পাইছেনে মই বেছি দাম নলওঁ কাঠবোৰ চাব লাগিব মোক কাঠ বা এক নম্বৰ কি ল'ব প্ৰথমতে এক নম্বৰ কওক মোৰ আলনা এডাল লাগে আলনা লাগিব ন তাৰপৰা বিচনা এখন বিচনা ভালকৈ লিখিব দেই ভালছে ডাইনিঙৰ ছেট এটা লাগে ডাইনিং মানে আপুনি গম পাইছে নহয় ভাত খোৱা টেবুলখন যে 4 নম্বৰ তাৰপিছত এইখন কি বুলি কয় যে এই আপোনাৰ ৰেক নে কি বুলি কয় যে ৰেক তিনি খপলীয়া যে ৰেক সেইখন লাগে সকলো ধৰণৰ বস্তু বনাওঁ এই ছোৱালী বহি যে চাই এখন কি বুলি কয় ড্ৰেছিংখন ড্ৰেছিং বুলি কয় নাজানো নহয় আজিকালি ছোৱালীয়ে চিনি পায় আৰু টেনশ্যন নল'বি এবাৰ হৈ যাব হেৰি আৰু কি বুলি কৈছিলে দেই তাকে আপোনাক কওক মই পাহৰি গৈছোঁ ন কথাবিলাক যৌতুকৰ কাৰণে লাগে পিয়াও লাগিব এখন চুপাৰ মেইন বস্তুতে থাকি গৈছে লিখি নানিলো নহয় আকৌ চুপাৰ লগত যে এখন কি থাকে চুপাৰৰ লগত এখন আমাৰ গাঁৱত আকৌ চাহ খোৱা বুলি ক'লে চাহ খোৱা বুলিয়ে কয় আৰু আজিকালি চিনি নাপাওঁ নহয় আকৌ এতিয়া আৰু কিবা থাকি গৈছে নেকি বাৰু আৰু পিয়া চিয়াখন থাকে আৰু বাদ দিয়ক পিয়াখন লিখি দিয়ক নহ'লে আপোনালোকে পাহৰি থাকিব ন পিয়া দুখন এখন নহয় দুখনে লিখি দিছোঁ যা হ'ব বাৰু এখন লাগিবই দৰাটো আৰু কইনা এতিয়া হেৰি নহয় কাঠবোৰ আপোনালোকে ক'ৰ পৰা আনিব কাঠবোৰ আমি অৰ্ডাৰ মতে অৰুণাচলৰ পৰা আনো আৰু পাহাৰৰ পৰাও আনো ভাল কাঠ এতিয়া মোক সেই অকণমান দামী কাঠটোহে লাগে দামী ন ছোৱালী এজনীহে ভালকৈ দিব লাগিব তেতিয়া আপুনি চপা কাঠটো লৈ লওক চপা কাঠ দেখুৱাব নেকি বাৰু চপা কাঠ চপা কাঠৰ এইটো চেগুন হাৰ্ডি এইটো অৰুণাচলৰ মাল এইবোৰ কিমানকৈ পৰিব বাৰু এইটো আপোনাৰ 2022 কেজি বহুত দেখোন বহুত হ'লেও এইটোকে লগাব লাগিব মানে ভাল এইটো একদম পোকে চোকে নাখায় পোক মোক ভাগি যাব তথাপি একো নহয় শেষ হৈ যাব তথাপি একো নহয় ভাল উঠিব চাগে ন এইটো বনোৱাৰ পাছত কুঠা মাৰিলেও নেভাগে এতিয়া ৰং চংবোৰ ভাল উঠিব চাগে মই বিলটো হিচাপ কৰি দিওঁ নেকি বিলটো হিচাপ কৰকচোন বাৰু কিমান হৈছে দাদা অলপ ভাল চাই ধৰিব চব লগাই আপোনাৰ 1,30,000 1,30,000 হৈছে এতিয়া হেৰি নহয় মই কিবা কিবি ক'ব পাৰিম নে কম বেছ কয় একো নাই কাষ্টমাৰ নহ'লে ভগৱান আপুনিতো দৰদামটো আছে ন কওক হেৰি আৰু কিমান 1,30,000 পৰিব অকণ ডিজাইনো হয় ন ডিজাইনো হয় ন হেৰি কৰিব আৰু মোক আৰু কোনে ধৰি দিব ময়ো নাইকিয়া মানুহ নহয় আৰু 1 লাখত 1 লাখত নোৱাৰিম 1,05,000 কৰি দিব এই 5,000 তুমি কেলে ধৰিছে আৰু দেখিছে না আমাৰ কিমান কষ্ট অৰুণাচলৰ মাল
এইকেইদিনতে পইচা দিব পৰা নাই মই এতিয়া তাকে একদম মোক গোটত দিবলৈ টনাটনি হৈ গৈছে দেই। হ'বচোন বাৰু হ'ব, মই তাতে তাৰ ভিতৰতে মিলাই দিম আৰু হ'বনে বাৰু? এডভান্সটো 40,000 টকা দি থৈ যাব দেই। এডভান্সটো দিব লাগিব ন? তেতিয়াহে কামটো কৰিব। এতিয়া বস্তুকেইটা কিমান দিনৰ মূৰত পাম? বস্তু আপোনাৰ এমাহৰ ভিতৰত পাই যাব। হয় নেকি? এমাহৰ ভিতৰত পাই এমাহৰ ভিতৰত পাই যাব। ঠিক আছে। এতিয়া এতিয়া হেৰি নহয়, প্ৰথমে কি বনাম বুলি ভাবিছে আপোনালোকে? প্ৰথম আপোনাৰ ডাইনিংখন বনাম, চোফাৰটো বনাম। হয় নেকি? আপুনি খালি এডভান্সটো দিব লাগিব। ডিভানখন বনাম। ডিভানখন বনাব লাগিব। আপুনি পইচা দিলে মই কাঠটো কাইলৈ আনিব পাৰিম, বুজিছে নাই? মই অকণমান এইফালে উঠি মেলি চাব পাৰিম নেকি? চব চাব আৰু টেনশ্যন ঠিক আছে বাৰু। অঁ ঠিক আছে, বনাই থৈছোঁ। চাই লওক। এতিয়া হেৰি নহয় দাদা, অঁ মই আকৌ কথা এটা ভাবিছোঁ। অঁ গম পাইছা নি? অঁ হেৰি নহয়, কি মই ছোৱালীজনীৰ কাৰণে একদম বস্তুটো একদম সৰুৰ পৰাহে আৰম্ভ কৰিম বুলি ভাবিছোঁ। সৰু বা মানে কি সৰু বা? এই এইটো সৰু বস্তু। বহি লওক। অঁ এই মানে মই বহিছোঁ যে এই বিয়াখনৰ পৰাহে বনাম বুলি ভাবিছোঁ। হা আপোনালোকে আচৰিত হ'ল যে কথাটো কি? আচৰিত মানে পিয়াখন বুলি ক'লে অকণমান ভয় খাইছে ন। প্ৰথম কি আপুনি পিয়াখনে বনাব? বিয়াখনে তাৰপিছত আনলাটো মানে পইচাবিলাক আপোনালোক কিস্তিকে দিব লাগিব যে। মই প্ৰথমে মানে এটা এটাকে বনাব? এটাকে বনাম। প্ৰথম পিয়াখন বনাব? আপোনালোকে এমাহত ঠিক কৰিম বুলি কৈছে আৰু সেইটো কাৰণে মই সৰুৰ পৰাহে বনাম বুলি ভাবিছোঁ। মানে আপুনি পিয়াখনৰ পৰা যাত্ৰা কৰিব? কৃষ্ণ প্ৰভু, ঐ তই পাত এজনৰ লগত, মই নাপাতো দেই এতিয়া।